বৰষুণৰ গোন্ধ। কবি পৰিণীতা শৰ্মা। অকণমান আগতেই এজাক বৰষুণ আহিছিল। মই উমান পাইছিলোঁ আগতেই, বৰষুণৰ গোন্ধ পাইছিলোঁ। খিৰিকীখনেদি বতাহত বৰষুণৰ গোন্ধ মোৰ নাকত লাগিছিল। মাটিৰ সৈতে বৰষুণৰ আজন্ম সম্বন্ধ আৰু মোৰ। বতাহে আগতেই উৰুৱাই বিয়পাই দিছিল। এই যে মই ভাবিছোঁ বৰষুণৰ গোন্ধটোৰ কথা, সেয়া আচলতে বৰষুণৰ গোন্ধ নাছিল। সেয়া বৰষুণৰ গোন্ধ নাছিল। মাটিত বিয়পি থকা অনেক সৰু সৰু বীজাণু, যিবোৰে কেৱল মিহি পাতবোৰ খায়েই জীয়াই থাকে। সিহঁতি আনবোৰ ডাঙৰ বীজাণুক সকীয়াই দিছিল। ৰ'বা, বৰষুণ আহিছে। সেয়েহে বতাহত সৰু সৰু বীজাণুবোৰ উৰি যায় আৰু মই সিহঁতৰে গোন্ধ পাইছোঁ। আহ, কি যে মধুৰ গোন্ধ! মাটিৰ গোন্ধ। মই যে আজীৱন উদ্বাউল এই গোন্ধৰ সান্নিধ্যৰ বাবেই। ময়ো এদিন বীজাণু হৈ উৰিম বতাহৰ সৈতে, তিতিম বৰষুণৰ সৈতে।